আজি বনাওঁ বলক দুপৰীয়াৰ থালিখন মা আৰু মোৰ লগত। এয়া চুকা শাক ঘৰতে হৈছিলে, এইখিনি মাই তুলি আনিছিলে। এইখিনি বনাম গাখীৰৰ লগত। অৱশ্যে গাখীৰৰ নাম শুনাৰ লগে লগে আচৰিত নহ'ব, কাৰণ এইটো ৰেচিপি আমি একদম সৰুৰ পৰাই খাইছোঁ। এয়া চুকা শাকখিনি ফ্ৰাই হোৱাৰ পিছত গাখীৰ অকণমান দি দিছোঁ, আৰু এয়া গাখীৰখিনি অকণমান উতলি হোৱাৰ পিছত এয়া দি দিছোঁ নিমখ আৰু হালধি, আৰু এয়া দেখিছেনে চুকা শাকখিনি হৈয়ে গ'ল। আৰু এতিয়া বনাম দালিৰ লগত কণী। এয়া তেল দিছে, নিমখ দিছে, হালধি দিছে, আৰু অকণমান জলকীয়া গুড়ি দি দিছে, আৰু এয়া কণীখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। সকলোৱে বনাব জানে, মই জাষ্ট কেনেকৈ বনালোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। মানে মায়ে বনাইছে, মই মাজে মাজে হেল্প কৰি দিছোঁ। আৰু এয়া দালিখিনি ফ্ৰাই কৰি লৈছে, তাৰপিছত অকণমান পানী দি দিব, আৰু পানীখিনি উতলি হোৱাৰ পিছত এয়া কণীকেইটাও দি দিছে। আৰু আপোনালোকে এনেকৈ মাজে মাজে ৰেচিপি ভিডিঅ' দিলে কেনেকুৱা হ'ব চাই কমেণ্ট কৰি জনাবচোন। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল। মই লগতে দুখনমান পাপৰো ফ্ৰাই কৰি ল'লোঁ, অকণমান নহ'লে খালী খালী লাগি আছিলে। চ' আমাৰ চিম্পল দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল, আৰু খাই কিনে বহুত বেছি টেষ্টি লাগিছিলে। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ মিনি ব্লগ চাই ভাল পাব কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল ইমানে, সোনকালে লগ পাম, ধন্যবাদ।